নমস্কাৰ আজি ইয়াত যিমানখিনি মিডিয়া পাৰ্চনৰ মিডিয়া আছে মই তেখেতসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকক ইয়ালৈ মাতি অনাৰ মূল উদ্দেশ্যটো হৈছে কি ৰাজকুমাৰ পৃথিৱীৰাজ নাৰায়ণ দেৱ তেখেতে UPPLৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰ লগতে NDBPৰ প্ৰাক্তন মুৰব্বী তেখেত গোবিন্দ বসুমতাৰী দেৱৰ ওপৰত যথেষ্ট এলিগেশ্যন আনিছে, অভিযোগ আনিছে, আনি পেলাই কিছুমান লম্ফজম্ফ কথা কৈ পেলাই তেখেতে আস্ফালন কৰিছে যে ইয়াত থকা 60% যিসকল অনাট্ৰাইবেল লোক আছে ইয়াৰ পৰা গুচি যাব লাগিব UPPL চৰকাৰ আহিলে আদি বিভিন্ন ধৰণৰ অযুক্তিকৰ অমূলক কিছুমান যুক্তি তেওঁ দাঙি ধৰিছে। তো আমি ইয়াৰ প্ৰতিবাদ জনাইছোঁ যে তেখেতে কি ভিত্তিত মানে এই কথাটো কৈছে। BTR চুক্তিত এই কথাটো স্পষ্টভাৱে লিখি লৈ অহা হৈছে নেকি, এই কথাটো আমি তেখেতক মানে হেৰি কৰিছোঁ। আৰু আজি তেখেতে অনাট্ৰাইবেলৰ ইমান দৰদি কেনেকৈ হ'বলৈ পালে। বিগত সময়ছোৱাত তেখেতে ট্ৰাইবেল হেৰিটেজ ফাউণ্ডেশ্যন বুলি পেলাই এটা সংগঠনৰ জৰিয়তে আমাৰ BTR অঞ্চলৰ বাহিৰে অসমত থকা ট্ৰাইবেল বেল এণ্ড ব্লকৰ যিমানবিলাক মাটি আছে, বিশেষকৈ আমাৰ 4টা জিলাত থকা ট্ৰাইবেল বেল এণ্ড ব্লকৰ মাটিবিলাকত অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰিব লাগিব বুলি পেলাই তেওঁ নিজে হাইকোৰ্ট কৰিছে। তেওঁ নিজে হাইকোৰ্ট কৰি পেলাই তেওঁলোকক উচ্ছেদ কৰিব লাগিব পেলাই তেওঁ নিজে হেৰিটেজ ফাউণ্ডেশ্যনৰ পৰা তেখেতে মানে আপিল কৰিছিল আদালতত। আৰু সেই হিচাপে নটিফিকেশ্যন জাৰি মানে গভৰ্ণমেণ্টলৈকে দিছে আৰু সেই নটিফিকেশ্যন DCলৈকেও মানে আহিছিলে সেই মানে সেইটো বিচাৰ কৰিবলৈ ছাৰ্ভে দিবৰ কাৰণে। সেই বস্তুটো আজি গোবিন্দ বসুমতাৰী কোনোবা প্ৰমোদ বড়ো ছাৰক মানে দায়িত্ব তেওঁ উঠি ল'ব বিচাৰিছে। আজি তেওঁ বহিষ্কৃত হৈছে। তেওঁৰ অসভ্যালী, তেওঁৰ মানে শৃংখল মনোভাৱৰ কাৰণে তেওঁ এজন মদাহী হয়। আৰু সেই মদাহী মানুহজনে আজি আবুল তাবুল বকি পেলাই নিজকে মানে আনক মানে সমালোচনা কৰাতকৈ নিজেই হেয় প্ৰতিপন্ন হ'বলৈ ধৰিছে। তো আমি আজি গোবিন্দ বসুমতাৰী এজন মানে হেৰি নহয়, NDBৰ কেডাৰ নহয়, NDBৰ লিডাৰ নহয়। তেখেত আজি এটা মানে UPPL দলৰ এজন হেৰি কেণ্ডিডেট হয় আৰু UPPL দলৰ এজন নেতা হয়। তো তেখেতে সেই আপিল কৰাৰ পিছত বহুতো মানে ৰিজাল্ট তেওঁ পাবলৈ সক্ষম হৈছিলে। আৰু এটা তেওঁ মানে হেৰি কৰিছে, তেওঁ স্কৰপিঅ' ক'ত পাইছিলে আমি সেইটো কথা জানো। স্কৰপিঅ'খন তেওঁ এজন ঠিকাদাৰৰ পৰা RTI কৰাৰ জৰিয়তে ঠিকাদাৰৰ তাৰ কেছ দিয়াৰ এটা মানে ব্লেকমেইলিং কৰি পেলাই তেওঁ স্কৰপিঅ' ঠিকাদাৰৰ পৰা আদায় কৰি লৈছিলে। এনেকুৱা ধৰণৰ বহুত ৰেকৰ্ড তেখেতৰ আছে। যেতিয়া UPPL দলত আছিলে UPPL দলৰ নীতি আদৰ্শ কোনো ধৰণৰ কথা তেওঁ মানা নাছিলে। মানে অকলশৰীয়াভাৱে নিজস্বভাৱে কিছুমান মানে ব্যৱস্থাৰে মানে হাইকোৰ্ট কৰা মানে RTI কৰা আদি বিভিন্ন ধৰণৰ কামবিলাক তেওঁ কৰি থাকিছিলে। আৰু তেতিয়া আমাৰ দলৰ ভিতৰৰ চৰাত যথেষ্ট মানে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে, যথেষ্ট মানে বিশৃংখলৰ সৃষ্টি হৈছিলে। আৰু সেইকাৰণে তেখেতক মানে কোনো ধৰণৰ আমাৰ দলৰ নিয়ম নীতি নামানাৰ কাৰণে তেওঁক বহিষ্কাৰ কৰা হৈছে। সেই বহিষ্কৃত নেতাজনে আজি তেখেতৰ অস্তিত্বটো জাহিৰ কৰিবৰ কাৰণে কিছুমান অমূলক মানে অযুক্তিকৰ কথাবিলাক আনি পেলাই তেওঁ আজি আস্ফালন কৰিবলৈ ধৰিছে। তো আজি আমি দেখিবলৈ পাইছোঁ গোবিন্দ বসুমতাৰী আজি UPPLৰ নেতা হয়, সেই NDBৰ নেতা নহয়, প্ৰমোদ বড়ো আপচুৰ নেতা নহয়, আজি UPPLৰ তেখেত এজন মুৰব্বী হয়। তো UPPL দলে আমি আগৰ পূৰ্বতে যিবিলাক মানে ডিমাণ্ড আছিল BTR চুক্তিৰ জৰিয়তে সেইবিলাক মানে এটা সামগ্ৰিকভাৱে ফাইনেল এণ্ড কম্প্ৰেহেঞ্চিভ এটা চলুশ্যন আমি পাবলৈ সক্ষম হৈছোঁ। তাত আমাৰ যিমানবিলাক সমস্যাবিলাক আছে সেই সমস্যাবিলাক আমি সিমানতে মানে এৰি থৈ আহিলোঁ। ছাৰ দেখা পোৱা গ'ল আপুনি মাত্ৰ ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতে মানে মিটিঙত নক'লে তেখেতৰ কেডাৰসকলে গাঁৱে গাঁৱে গৈ পেলাই মানে ভূমি নীতিক লৈ পেলাই তেখেতে ভুল এটা মানে মেছেজ ৰাইজৰ আগত দি আছে। তো আমি সেইটো কথা ক'ব বিচাৰিছোঁ। তেখেতসকলে বিশেষকৈ BPF-এ কৈছে 7.2ৰ কথাটো কৈছে। সেইদিনাখন চন্দন ব্ৰহ্ম মই এটা মানে ভাষণ শুনিবলৈ পালোঁ। 7.2ত কি লিখা আছে? 7.2ত স্পষ্টভাৱে লিখা আছে BTRৰ বাহিৰত থকা যিবিলাক খাছ লেণ্ড আছে, যিবিলাক মানে জলাশয় আছে, এই জলাশয়বিলাকত সন্দেহযুক্ত যিবিলাক মানুহ ব্যক্তি মানে তাতে বেদখল কৰি আছে তেখেতসকলৰ পৰা মানে বেদখল মুক্ত কৰি পেলাই এটা চৰকাৰক আইন প্ৰণয়ন কৰি পেলাই সেইটো মুক্ত কৰিবৰ কাৰণে এটা পৰামৰ্শ আগবঢ়োৱা হৈছে। 7.2 ক্লছৰ জৰিয়তে এটা পৰামৰ্শ আগবঢ়োৱা হৈছে। সেইটো চৰকাৰে ইনিচিয়েটিভ ল'ব লাগে। সেইটো মানে তেওঁ আইন প্ৰণয়ন কৰি পেলাই এটা ইনিচিয়েটিভ ল'ব লাগে বুলিহে আমাৰ এই দফাটোত মানে প্ৰদান কৰা হৈছে।
ছাৰ আপুনি ক'ব বিচাৰে নেকি পৃথিৱীৰাজ মেচক UPPF ব্যৱহাৰ কৰা বুলি ক'ব বিচাৰে? হয়, এইটো স্পষ্ট কথা। BPF আৰু GSP দলে নৱচৰণীয়া তেখেতসকলে পৃথিৱীৰাজ দেৱনাৰায়ণক ব্যৱহাৰ কৰিছে আৰু সেইটো লাষ্ট মুহূৰ্তত হয়তো ইয়াত কিছুমান মানে অন্যান্য দলৰো হাত থাকিব পাৰে, ৰাষ্ট্ৰীয় দলৰো হাত থাকিব পাৰে, কাৰণ তেওঁলোকৰো এটা মানে আজি লাষ্ট মুহূৰ্তত এটা মানে ক্ষোভ মানে জাগি উঠিছে কিছুমান ৰাষ্ট্ৰীয় দলৰ, আৰু সেই মানে যিটো মানে ক্ষোভ বুলি কৈছোঁ মই, যে BTEDটো মানে কি বুলি কয় শাসন দখল কৰাৰ এটা ক্ষোভ এটা মানে হঠাৎ মানে জাগি উঠিবলৈ আমি দেখিবলৈ পাইছোঁ। এই বস্তুটোৱে কি হ'ল, আমাৰ যিটো আঞ্চলিকতাবাদ, আমাৰ যিটো BTR চুক্তিৰ আধাৰত হ'বলগীয়া ৰূপায়ণ হ'বলগীয়া কিছুমান কাৰ্যকলাপবিলাক যথেষ্ট বাধাৰ সন্মুখীন আমি হ'ব। চ' সেইকাৰণে হয় নহয় এতিয়া আপচুৱে কিয় সহায় কৰি আছে আপোনালোকক? না, সেইটো সকলোৱে জানে যে যিহেতু এটা আপচুৰ বা মানে জাতীয় সংগঠনবিলাক, বিশেষকৈ ছাত্ৰ জাতীয় সংগঠনবিলাকৰ এটা দায়বদ্ধতা আছে যে ৰাজনৈতিক ব্যৱস্থাটো সুস্থ কৰি ৰাখিবৰ কাৰণে সামাজিক ছাত্ৰ সংগঠন হিচাপে, সামাজিক সংগঠন হিচাপে তেওঁলোকৰ এটা দায়বদ্ধতা আছে। আৰু তেখেতৰ আইডিঅ'লজিৰ লগত হয়তো আমাৰ UPPL দলৰ কিছুমান আইডিঅ'লজি মিল আছে, আৰু সেইকাৰণে তেওঁলোকে UPPL দলক ছাপোৰ্ট কৰিছে। সহায় কৰা বুলি কথা নহয়, ছাপোৰ্ট কৰিছে, যাতে তেখেতসকলে এটা সামাজিক যিটো সমাজ ব্যৱস্থা, সেই সমাজ ব্যৱস্থাটো এটা সুস্থ সমাজ ব্যৱস্থা পায়, কোনো এটা ৰাজনৈতিক দলৰ পৰা পাবলৈ সক্ষম হয়। তাৰ কাৰণে তেখেতসকলে আপচুৱে আমাক ছাপোৰ্ট কৰিছে। আৰু তেওঁলোকে বহুতে ক'ব বিচাৰিছে যে আপচুৰ মানে UPPL দলটো আপচুৰ দল বুলি হাগ্ৰাময়ো ক'ব বিচাৰিছে। এইটো সম্পূৰ্ণ মিছা কথা। আপচুৰ আইডিঅ'লজি সম্পূৰ্ণ বেলেগ, আমাৰ আইডিঅ'লজি সম্পূৰ্ণ বেলেগ। আমাৰ এটা সংবিধান আছে, UPPL দলৰ এটা সংবিধান আছে, আপচুৰ এটা এক্সট্ৰা সংবিধান আছে। তো আমাৰ ক'ৰবাত নহয় ক'ৰবাত UPPL দল আৰু আপচুৰ মানে হয়তো কিছুমান আইডিঅ'লজি মিল থাকিব পাৰে। পৃথ্বীৰাজ নাৰায়ণদেৱে যিটো কথা কৈছে যে UPPL চৰকাৰ আহিলে নন-বড়ো মানুহখিনি অলপ শংকিত হ'ব পাৰে, তেনেকুৱা কিবা প্লেন হ'ব পাৰে নেকি আপোনালোকৰ চৰকাৰ আহিলে? এতিয়া চাওক, আমি স্পষ্টভাৱে এটা কথা কৈছোঁ যে UPPL চৰকাৰ অহাৰ পিছতে আমি 6 মাহৰ ভিতৰত এটা কাম কৰিব লৈছোঁ যে ভূমি নীতি এটা সুস্থ এটা সঠিক এটা ভূমি নীতি প্ৰস্তুত কৰি পেলাই তাক আইনত পৰিণত কৰি পেলাই ইয়াত থকা ট্ৰাইবেল আৰু অনাট্ৰাইবেল যিমানবিলাক লোক আছে 2003 চনৰ আগত অহা সকলোকে ইয়াতে মাটি পট্টা প্ৰদান কৰা হ'ব। এইটো স্পষ্ট এটা নীতি, আমি স্পষ্ট এটা ভূমি নীতি আমি তৈয়াৰ কৰা হ'ব, আৰু সেইটো আইনৰ জৰিয়তে সেইটো পাছ কৰি পেলাই আমি সেই নীতিটোত হেৰি কৰিম। প্ৰত্যেকৰে মাটিৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ইয়াত বহুত দিন ধৰি বসবাস কৰা যিসকল বিভিন্ন জাতি জনগোষ্ঠী আছে, যিসকল মানে অনাট্ৰাইবেল লোক আছে, তেখেতসকলৰ মাটিবিলাক যাতে ৰেজিষ্ট্ৰেশ্যন হয় আৰু তেখেতসকলক যাতে আমি ভূমি পট্টা প্ৰদান কৰিব পৰা যায়, তাৰ কাৰণে এটা ভূমি নীতি তৈয়াৰ কৰা হ'ব বুলি আমি স্পষ্টভাৱে কৈছোঁ। তো আৰু এটা কথা কৈছোঁ যে পৃথিৱীৰাজ যি মেচ ডাঙৰীয়াই যিটো কথা তেওঁ আজি আস্ফালন কৰিছে, অভিযোগ আনিছে, এইটো 2014 চনৰ আগৰ কথা বা 2014 চনৰ কথা। সেইটো সময়ত মই তেতিয়াই কৈছোঁ, সেইটো সময়ত গোবিন্দ বসুমতাৰী এটা সংগঠনক নেতৃত্ব দি আছিলে। তেওঁ সংগঠনৰ নেতৃত্ব আছিল, চিজফায়াৰত আছিলে তেওঁলোকে NDP হিচাপে, আৰু তেওঁলোকে এটা ছেপাৰেট ষ্টেটৰ কাৰণে এটা মানে তেওঁলোকৰ মডেলিটিছত চাৰ্টাৰ অফ ডিমাণ্ডত ছেপাৰেট ষ্টেট আছিলে, আৰু ইয়াত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিবিলাক বেদখল মুক্ত কৰিব লাগিবলৈ এটা ডিমাণ্ড আছিলে। কিন্তু ইয়াতে তেওঁলোকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক মুক্ত কৰিব লাগি বুলি পেলাই এটা গভমেণ্টলৈকে এটা ডিমাণ্ড পঠাইছিলে, আৰু সেই ডিমাণ্ডটো চবেই কৰিব। আমাৰ ইয়াতে যিটো মানে ট্ৰাইবেল সংঘ আছে তেখেতসকলেও আপিল কৰিছে, কিন্তু তেওঁ কেছ কৰা নাছিলে, হাইকোৰ্ট কৰা নাছিলে। তা হাইকোৰ্ট কৰিছে তেওঁ নিজে, পৃথিৱীৰাজ নাৰায়ণদেৱে তেওঁ নিজে হাইকোৰ্ট কৰিছে। আৰু অপ্ৰাসংগিকভাৱে 2014 চনৰ কথাটো আজি টানি অনাৰ মূল কাৰণটো হৈছে এটা পলিটিকেল কনস্পিৰেচি, মানে ৰাজনৈতিক ষড়যন্ত্ৰমূলকভাৱে ৰাজনৈতিক ব্যৱস্থাটো কোনোবাই নহয় কোনোবাই তাক ব্যৱহাৰ কৰিছে ৰাজনৈতিকভাৱে। এতিয়া ধৰক আমি যিটো আজিৰ প্ৰেক্ষাপটত দেখিবলৈ পাইছোঁ, ৰাজনীতিৰ যিটো প্ৰেক্ষাপট বৰ্তমান মানে অহা 7 তাৰিখে হ'বলগীয়া বা 10 তাৰিখে হ'বলগীয়া যিটো আমাৰ পৰিষদীয় নিৰ্বাচন, এই পৰিষদীয় নিৰ্বাচনত হাগ্ৰামাই হাৰাটো 100% খাটাং হৈ গৈছে। আজি BJPয়ে ইয়াত মানে চৰকাৰ গঠন কৰিব নোৱাৰে, সেইটোও 100% খাটাং হৈ গৈছে। তো ইয়াত ক'ৰবাত নহয় ক'ৰবাত মানে কোনোবাই নিজৰ ৰাজনীতিক স্বাৰ্থ লাভালাভৰ কাৰণে মানে লাষ্ট এটা 11 আৱাৰত এটা গেম কৰি পেলাই যাতে UPPL দল চৰকাৰ আহিব নোৱাৰে, তেনেকুৱা এটা হয়তো কোনোবাই শংকাত ভুগিছে।
কাৰণ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনৰ প্ৰাক্তন নেতাসকল আমাৰ লগত জড়িত হৈ পৰিল জনগোষ্ঠীয় হিচাপে ৰাইজ হিচাপে দল সংগঠন হিচাপে আমাৰ লগত UPPL দলত যোগদান কৰিলে তো আজি কৰবাত নহয় কৰবাত কোনোবা ৰাজনৈতিক দলবিলাকে হয়তো মানে ভয় কৰিছে ভৱিষ্যত অহা 2021 চনৰ নিৰ্বাচন আহি আছে 2021 চনত হয়তো কোনোবা কথা দি আছে মানে 100 প্লাস হ'ব লাগে কিবা হ'ব লাগে হেতু যদি তেওঁলোকে যদি ইয়াৰ পৰা যদি 12টা 15টা সিট লৈ যাব পাৰে হেতু 100 প্লাসত হয়তো যোগ হ'ব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন অংক কাৰোবাৰ থাকিব পাৰে তো সেই কাৰণে মই স্পষ্টভাৱে কৈছো আমাৰ এই BTR অঞ্চলত ইয়াত কোনো ধৰণৰ ৰাষ্ট্ৰীয় দলৰ অস্তিত্ব নাই আমি UPPL দুটাই দল আছিল সৰকাৰ গঠন কৰিব পৰা BPF আৰু UPPL দল আৰু যেহেতু BPF দলক সম্পূৰ্ণভাৱে নসাত কৰিছে ৰাইজে এতিয়া আমি বিকল্প হিচাপে UPPL দলক আদৰি লৈছে গতিকে আমি UPPL দলে সৰকাৰ গঠন কৰাৰ 100% সিওৰ পরিবর্তন দরকার প্রমোদ বড়ো সরকার BTR বাখীৰ বাবে প্ৰমোদ বড়োৰ প্ৰথমটো গ্যাৰান্টি প্ৰতিটো দফায়ে ৰূপায়ণ হ'ব BTR চুক্তিৰ বহুদিনীয়া দাবী পূৰণ হ'ব সকলো জাতি জনগোষ্ঠীৰ BTR লৈ আহিব শান্তি সমতা আৰু প্ৰগতি মৰমৰ BTR বাখী এয়া প্ৰমোদ বড়োৰ গ্যাৰান্টি ট্ৰেক্টৰৰ চিনত ভোট দি UPPLক জয়যুক্ত কৰক পরিবর্তন দরকার প্রমোদ বড়ো সরকার